আজি আমি আদিম মানৱ সমাজৰ বিষয়ে আলোচনা কৰিম। পৃথিৱীত প্ৰথম মানৱৰ আৱিষ্কাৰ আফ্ৰিকা মহাদেশত হৈছিল বুলি কোৱা হয়। পুৰাতত্ত্ববিদসকলে কেৱল মানৱ হাড় আৰু শিলৰ আহিলাবিলাকৰ জৰিয়তে মানৱ ইতিহাসৰ আদিকালছোৱাৰ বিষয়ে অধ্যয়ন কৰি আদি মানৱৰ অস্তিত্ব প্ৰমাণ কৰিছিল। আদি মানৱ অধ্যয়নৰ ক্ষেত্ৰত পুৰাতাত্ত্বিকসকলে গুৰুত্ব দিছিল। প্ৰথম, আদি মানৱৰ বসবাসৰ আশ্ৰয়স্থলসমূহ কেনেকুৱা ধৰণৰ আছিল। দ্বিতীয়তে, ফল-মূল, শস্য সংগ্ৰহ আৰু জন্তু চিকাৰৰ দ্বাৰা তেওঁলোকে কিদৰে খাদ্য আহৰণ কৰিছিল। আৰু তৃতীয়তে, কিদৰে মনৰ ভাৱ প্ৰকাশ কৰিছিল ইত্যাদি। এতিয়া আমি আলোচনা কৰিম আদি মানৱৰ সমাজৰ ব্যৱস্থাৰ সম্পৰ্কে। পশুপালন আৰু কৃষি। প্ৰায় 10,000 বৰ্ষ আগতে পশুপালনৰ পৰা স্থায়ী কৃষিকৰ্ম উদ্ভাৱন আৰু প্ৰয়োগৰ ফলত আদি মানৱবোৰে অঘৰী আৰু পৰিভূমি জীৱনৰ পৰিৱৰ্তন আনিলে আৰু মানুহৰ একে ঠাইতে স্থায়ী বসবাসৰ প্ৰয়োজনীয়তা আহি পৰিছিল। আদি মানৱবোৰে উদ্ভিদজাত উপাদান যেনে ফল-মূল, শাক-পাচলি, বিভিন্ন শস্য আদি যেতিয়া খাদ্য হিচাপে আহৰণ আৰু গ্ৰহণ কৰিছিল, তেতিয়াই তেওঁলোকে বিভিন্ন উদ্ভিদ কেনেকৈ বাঢ়ে, কি ঋতুত সিহঁতে ফল ধাৰণ কৰে ইত্যাদি বিভিন্ন দৰকাৰী কথাবোৰ বুজিবলৈ লৈছিল। লাহে লাহে উদ্ভিদৰ খেতি কৰিবলৈ শিকিলে। মানুহে যেতিয়া শস্যৰ খেতি কৰিবলৈ শিকিলে, তেতিয়া পুৰঠ হোৱালৈকে শস্যক্ষেত্ৰৰ ৰক্ষণাবেক্ষণ দিবলৈ একে ঠাইতে দীৰ্ঘদিনীয়াকৈ থাকিব লগা হৈছিল। ইয়াৰ ফলত মানুহক আগৰ অস্থায়ী আশ্ৰয়ৰ সলনি দীৰ্ঘস্থায়ী বসবাসৰ উপযোগী ব্যৱস্থাৰ দৰকাৰ হৈছিল। এছিয়া মহাদেশৰ পশ্চিম অংশত মানুহে ঘেঁহু, ধান, মটৰ আৰু বিভিন্ন ধৰণৰ মাহ, আফ্ৰিকা মহাদেশত কণী ধান, তাৰোপৰি ভেড়া, ছাগলী, গৰু, মহ, গাহৰি, গাধ ইত্যাদি বিভিন্ন জীৱ-জন্তু পালন কৰিবলৈ শিকিলে। দ্বিতীয়তে আছিল সঁজুলি তথা আচবাবসমূহ। সঁজুলি তথা আচবাবসমূহ দুই ধৰণৰ আছিল। এবিধ আছিল মাটিৰে তৈয়াৰী আৰু আনবিধ আছিল শিলেৰে তৈয়াৰী। মাটিৰে তৈয়াৰী আছিল মাটিৰ পাত্ৰসমূহ, যিবোৰ বিভিন্ন শস্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সাঁচি ৰাখিবলৈ, কৃষিজাত বিভিন্ন শস্যৰ দ্বাৰা বিভিন্ন ধৰণৰ খাদ্য ৰন্ধা-বঢ়া কৰিবলৈ মানুহে এই বাচনবোৰ ব্যৱহাৰ কৰিছিল। আৰু অন্যবিধ সামগ্ৰী শিলেৰে তৈয়াৰী, সেই সামগ্ৰীসমূহ শস্য গুৰি কৰা, খুন্দনা, কৃষিভূমি মুকলি কৰি চহাই বীজ সিঁচিব পৰা কৰিবলৈ শিলৰ কোৰ, কুঠা ইত্যাদি বিভিন্ন ধৰণৰ সঁজুলি আছিল। লগতে আগৰ প্ৰণালীবোৰ, যিবোৰ কেৱল যিকোনো এটা টুকুৰাকেই লৈ ব্যৱহাৰ কৰা হৈছিল, সেইবোৰ সঁজুলিৰ লগতে নতুন ধৰণৰ ঘৰ্ষণ পদ্ধতিৰে কিছুমান আহিলা-পাতিক অতি মসৃণ আৰু চিকমিকিয়া ৰূপ দিয়াও হৈছিল। তৃতীয়বিধ আছিল ধাতুৰ মণিৰ অলংকাৰসমূহ। তাম, বগীতাম ইত্যাদি ধাতু আহৰণ কৰিবলৈ সক্ষম হৈছিল। তামৰ অপৰিশোধিত নীল-সেউজ বৰণটো ব্যৱহাৰ কৰা হৈছিল। ধাতুসমূহ বিভিন্ন অলংকাৰ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছিল। তাৰোপৰি বিভিন্ন ধাতু অলংকাৰৰ বাবে পিছৰ যুগসমূহত ব্যৱহাৰ কৰা দেখা যায়। বহুমূলীয়া বিভিন্ন ধৰণৰ ৰত্ন, ধাতু, শামুকৰ খোলা, চলংজাতীয় বস্তু আৰু আগ্নেয় শিলা ইত্যাদি প্ৰধান আছিল। চতুৰ্থ আছিল নগৰীকৰণ ব্যৱস্থা। বেপাৰ-বাণিজ্যৰ উন্নতি আৰু গাঁও, চহৰ ইত্যাদি গঢ়ি উঠাৰ লগতে মানুহৰ অবিৰত প্ৰব্ৰজনৰ ফলত একালৰ সৰু সৰু মানৱগোষ্ঠীৰ ঠাইত সৰু-সুৰা ৰাজ্যবোৰৰ সৃষ্টি হ'বলৈ ধৰিলে। হাজাৰ বছৰৰ পৰিৱৰ্তনৰ এই প্ৰক্ৰিয়া প্ৰাচীনতম চহৰবোৰৰ সৃষ্টিৰ লগে লগে খৰতকীয়া হ'বলৈ ধৰিলে। উদাহৰণস্বৰূপে মেছোপটেমিয়া, বৰ্তমান ইৰাক দেশৰ কেইখনমান অতি প্ৰাচীন নগৰৰ ইতিহাস। এই প্ৰাচীন নগৰসমূহ কিছুমান মন্দিৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল আৰু ইহঁত বিভিন্ন দূৰ-বাণিজ্যৰ কেন্দ্ৰ আছিল। পুৰাতাত্ত্বিক প্ৰমাণ, প্ৰাচীন বসতিৰ ধ্বংসাৱশেষ আৰু বিস্তৰ লিখিত তথ্যৰ আধাৰত এই প্ৰাচীন নগৰীসমূহত বসবাস কৰা কাৰিকৰ, লেখক, পুৰোহিত, ৰজা-ৰাণী ইত্যাদি বিভিন্ন শ্ৰেণীৰ মানুহৰ জীৱনৰ বিষয়ে জানিব পাৰি। আদিমানৱ সমাজখন চিকাৰী আৰু খাদ্য সংগ্ৰাহক অঘৰী পৰিশ্ৰমী গোটেৰে গঠন হ'লেও কিছুমান গোট কৌশলগত দিশত আগুৱাই গৈ বিভিন্ন ক্ষেত্ৰত কৃষিকাৰ্য, পশুপালন, নগৰীকৰণৰ আদি পাথ ৰোপণ কৰি মানৱ সভ্যতা আগুৱাই নিয়াত বৰঙণি যোগাইছিল।